Hello everyone, good morning. Welcome to my channel Assamese Kitchenes blog. আজি ৰাতিপুৱাই ভিডিঅ'টো দিনটোৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। এতিয়া শুই উঠিলোঁ আৰু ল'ৰাক পঢ়িব দিছোঁ। সেনেকৈ বিচনাতে মানে উঠাৰ পৰাই পঢ়ি আছে। হাই কৈ দিয়া বাবা। তাৰপিছত পঢ়ি থাকা দেই। তাৰপিছত মানে তাক পঢ়িব দি উঠি মই ৰাতিপুৱাৰ যিটো দৈনন্দিন কাম হয় সেইটো ষ্টাৰ্ট কৰিব ওলাইছোঁ আৰু আপোনালোকে চাই থাকিব। এয়া ৰাতিপুৱা শুই উঠি ৰাতিপুৱাৰ মানে ভিউটো ইমান ভাল লাগে। আৰু ৰাতিপুৱা শুই উঠি মোৰ এয়া প্ৰথম কাম হৈছে মই মানে মোৰ পাৰ চৰাইখিনিক চাউল দি লওঁ আৰু ছাগলীকেইজনী এৰি দি লৈছোঁ, কিন্তু সেই ক্লিপটো ৰাখিব নহ'ল, পাহৰি থাকিলোঁ। সিহঁতে মানে অকণমান মাত দি আছিলে, সেইকাৰণে আগতে সিহঁতক মানে এৰি দি ল'লোঁ আৰু এয়া পাৰকেইজনীক চাউল দিছোঁ। পাৰকেইজনীক চাউল দিছোঁ, কিন্তু মানে দুজনীহে আহিছে খাবলৈ, বাকীকেইজনী চাগে ক'ৰবাত গৈছে, এতিয়া অহা নাই। গতিকে চাই থাকক ভিডিঅ'টো আগলৈ। কি কৰি যাওঁ সেইখিনি মই আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে আগলৈ চাই থাকিব। আজি মানে ল'ৰাৰ পৰীক্ষাও আছে, গতিকে অকণমান সোনকালে স্কুলতো লৈ যাব লাগিব যিহেতু তাৰ পৰীক্ষা। গতিকে চাই থাকিব আৰু আগলৈ কি কৰি যাওঁ মই দেখুৱাই থাকিম। এতিয়া মই মানে অলপমান পাকঘৰটো ভাল কৰি লওঁ, তাৰপিছত মানে পাকঘৰৰ কামখিনি কৰি উঠি মই আকৌ ভাত বনাব লাগিব। এতিয়া মই ৰুমটো চাফা কৰিব ওলাইছোঁ, ৰুমটো চাফা কৰি লওঁ, আপোনালোকে চাই থাকিব। ৰাতি মানে ল'ৰাটোৱে ভাত খাই শুই নগ'ল, এতিয়া তাৰ কাৰণে মই গাখীৰত বনবিটা মিহলাই বনবিটা দি দিম। বনবিটাৰ লগত স্কুলত যোৱাৰ সময়তো তাৰমানে এনেকুৱা লৰালৰি হয়, তাৰ ভাতখিনি ভালকৈ খাই যাবলৈ টাইম নাপায়, গতিকে স্কুলৰ পৰা আহিহে ভালকৈ ভাত খোৱা হয়। আৰু সৰু ল'ৰা নহয়, ভাত মানে খাবও ইচ্ছা নকৰে, সেইকাৰণে মই এতিয়া ব্ৰেড আৰু জামৰ লগত অকণমান বনবিটা খুৱাই মানে টেনশ্যনটো ফ্ৰী হৈ থাকিম আৰু কিবা এটা মানে পেট ভৰাই খাই থাকিলে অকণমান চিন্তাটো কমি থাকে, মানে কিবা এটা খাই থকাৰ পিছত। আৰু সি মানে এই যে পেকেটৰ জেলিটো স্কুলৰ পৰা আহোঁতে কিনি লৈ আহে, সেইকাৰণে মই এতিয়া টেমাটো মানে অনা বাদেই দিছোঁ। ই যিহেতু এইটো তাক লাগাই হয়, মানে অকল মানে সোধাকেও এই জেলিৰ পেকেটটো খাবলৈ খুব ভাল পায়, সেইবাবে আজিকালি মই এইটোৱে আনো। বেছি নাথাকে, অলপে থাকে। এইখিনি ৰেডি কৰিলোঁ আৰু তাক দিওঁ। এয়া এতিয়া খুব ধুনীয়াকৈ খাব আৰু তাৰ ৰিয়েকশ্যনটো দেখাই দিওঁ কেনেকুৱা কৰে। বাবা লোৱা, বহি লোৱা দেই। এয়া চোৱাচোন, এইখিনি খাই কেনেকুৱা পোৱা? ভাল পোৱা? ঠিক আছে, খোৱা দেই, ভালকৈ খাবা। এয়া এভৰিৱান, এতিয়া গা পা ধুবলৈ আহিছোঁ আৰু চব কাম কৰি উঠি এতিয়া মানে ব্ৰাছ কৰিব আহিছোঁ। ব্ৰাছ কৰিম, গা ধুম,
তাৰপিছত চাই থাকিব কি কৰি যাওঁ। এয়া মই মন্দিৰত চাকি দিবৰ কাৰণে ৰেডি হৈ ল'লোঁ। গা চা ধুই আজৰি হৈ মেলি এয়া মন্দিৰত চাকি দিবৰ কাৰণে ৰেডি হ'লোঁ। এইটো আমাৰ মন্দিৰ, ইয়াতে আমি পুৱা গধূলি চাকি দিওঁ আৰু এয়া চাওক, এয়া তাতে থাপনাখন আছে, তাত আমি ৰাতিপুৱা গধূলি চাকি দিওঁ। আৰু এতিয়া মানে জল্দি চাকি দি লওঁ। দি লৈ উঠি আকৌ এটা ওচৰত মন্দিৰ আছে, সেইটোতো আমাৰ মাহিলী শলাৰ পাল্লা পৰি আছে, গতিকে তাতেও চাকি দিব যাব লাগিব। লৰালৰিকৈ কামখিনি কৰি লওঁ। এয়া ভাত পানী বনাই ৰেডি হৈ গ'ল। এয়া হেৰি বনাইছোঁ, মটৰৰ ঘুগুনি বনাইছোঁ। মটৰ, আলু, মূলা, পিঁয়াজৰ পাতটো দি কেনে এয়া মটৰৰ ঘুগুনি বনাইছোঁ। আৰু এইফালে বনি আছে পকৰি। এয়া চব পকৰি বনি আছে। পালেং শাকৰ পাতটো মানে ল'ৰাটোক খুৱাবলৈ বহুত অসুবিধা। পালেং শাকটো ল'ৰাটোক খুৱাবলৈ বহুত মানে প্ৰব্লেম। সি পালেং শাক মানে একো শাকেই নাখায় আৰু। সেইকাৰণে মই কি কৰোঁ, এই এনেকুৱাকৈ পকৰি বনাই দালিত দি তেনেকুৱাকৈ দি দিওঁ আৰু। যিহেতু শাক পাচলি খোৱাটো স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী, আৰু শাক পাচলি নাখালে মানে সিহঁতৰ হেল্থটো কেনেকৈ ঠিকে থাকিব, ভাল নহয়। বেয়া বস্তুবিলাক বেছিকৈ খাই মানে ভাল বস্তুবিলাক খাবলৈ মন নকৰে আৰু, সেইকাৰণে এনেকৈ খুৱাবলৈ যত্ন কৰোঁ। এয়া ভাত হৈ গৈছে, এতিয়া তাক মই ভাতখিনি খুৱাই লৈ স্কুলত লৈ যাবলৈ ৰেডি হওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ। এতিয়া আমি বাবুৰ স্কুলত যাব ওলাইছোঁ, স্কুলত থ'বলৈ। আজি ইয়াৰ পৰীক্ষা আছে, চোৱা এইফালে চোৱা, পৰীক্ষা আছে। পৰীক্ষা ভালকৈ দিবা দেই। কিহৰ পৰীক্ষা আছে আজি তোমাৰ? মেথছৰ পৰীক্ষা। কাউণ্ট কৰি লিখিবা দেই। সেয়া চাই থাকিব ভিডিঅ'টো হয়তো আৰু কণ্টিনিউ কৰিব নোৱাৰিম। ইয়াক স্কুলত থৈ মই ভিডিঅ'টো ক্ল'জ কৰি দিম আৰু। আপোনালোকে ইমানখিনিলৈ চাই থকাৰ বাবে বহুত ধন্যবাদ। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু কমেণ্টত জনাবচোন ভিডিঅ'টো কেনেকুৱা হৈছে। আজিলৈ আহিছোঁ, বাই।